আজি আমি কেইগৰাকীমান এয়া আমাৰ গুৱাহাটীলৈ যাবলগীয়া যি অনুষ্ঠান মানে তাৰ ৰিহাৰ্চেল তালৈ আহিছোঁ। এয়া সকলোটি আহকচোন ভিডিঅ'টি আৰম্ভ কৰোঁ। এয়া মৰাণ ঠাকুৰবাৰীত এয়া গুৱাহাটী যি বিশ্ব ৰেকৰ্ডৰ কাৰণে তেওঁলোকে এয়া প্ৰস্তুতি চলাইছে। বিহুৰ যি প্ৰস্তুতি আপোনালোকক দেখাব কৈছোঁ থুলমূলকৈ। এয়া বিহুৰ প্ৰস্তুতি খুব সুন্দৰকৈ এয়া নাচিছে নাচনীসকলে আৰু ঢুলীয়াসকলেও খুব সুন্দৰকৈ ঢোল বজাইছে।
আপুনি থিয় হওক। খুব সুন্দৰভাৱে তেওঁলোকে প্ৰশিক্ষণ দিছে, সঁচাকৈ বহুত ভাল লগা। বিশ্ব দৰবাৰৰ কাৰণে তেওঁলোক সদায় আগবাঢ়ি গৈ আছে। আমি লাহে লাহে অন্তিম পৰ্যায় পাইছোঁ। মৰম লগা ছোৱালী আজি নিচে কাষতে পাইছোঁ। খুব ভাল লাগিছে তোমাৰ ভাওনা চাই, আৰু তুমি যাতে আগবাঢ়ি যাব পাৰা তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। এনেকৈ মৰম আৰু আশীৰ্বাদ কৰি থাকিব সকলোৱে, যাতে মই অনাগত ভৱিষ্যতৰ দিনত আগবাঢ়ি যাব পাৰোঁ। ধন্যবাদ থাকিলে। ৰঙালী বিহু শুভেচ্ছা থাকিল। ধন্যবাদ আপোনালৈও থাকিল। থেংক ইউ। এয়া গিৰিমণি মানে মাক হয়, মানে লগ পালোঁ, খুব ভাল লাগিলে। কেনেকুৱা লাগিছে ইয়ালৈ? ভাল লাগিছে, ভাল লাগিছে ন? আপোনাৰ ছোৱালী যে ইমান আগবাঢ়ি গৈছে, বহুত ভাল লাগিছে। আৰু যাতে আগবাঢ়ি যাওক দেই। হয় হয়, আশীৰ্বাদ কৰিব, আশীৰ্বাদ সদায় থাকিল। মই সদায় তাই প্ৰগ্ৰেম চাই থাকোঁ। হয় দেই। ধন্যবাদ। আপোনাৰ ছোৱালী আছে ন? ইমান দূৰৰ পৰা আহিছে, প্ৰশিক্ষণ দিছে। ভাল লাগিছে দেই, আগবাঢ়ি যাওক আৰু। অঁ, আহো কৈছে বিশ্ব দৰবাৰৰ কাৰণে মানে যি চেষ্টা চলাইছে, ভাল লাগিছে। হ'ব, ধন্যবাদ। চালোঁ, বহুত ভাল লাগিলে আৰু গীতিমণিৰ লগত চিনাকি হ'লোঁ। আজিৰ ভিডিঅ'টো ইমানতে শেষ হ'ল। পুনৰ এটি ভিডিঅ'ত আপোনালোকক লগ পোৱা আশাৰে আজিলৈ আহোঁ। নমস্কাৰ।